Hello and welcome guys, মই বিশাল আৰু মোৰ YouTube চেনেল ওয়ার্ল্ড অফ বিশাললৈ আপোনালোকক স্বাগতম জনাইছো। হয়তো আপোনালোকে থাম্বনেল দেখি গম পাইছে যে মই আজি কিহৰ ওপৰত ভিডিওটো বনাম। তো গাইস একেখন গাঁৱতে একেটা মণ্ডপতে 23খনকৈ বিয়া আজি সম্পূৰ্ণ হ'ব। তো মই আজি আপোনালোকক দেখুৱাম গুটেখিনি ইয়াত এক আনন্দমুখী পৰিৱেশৰ সৃষ্টি হৈ আছে। মই আজি আপোনালোকক প্ৰত্যক্ষ কৰাম গুটেখিনি। তো মোৰ ভিডিওটো শেষলৈকে চাই থাকক। Whenever your heart is broken, don't ever forget you're golden. I will find বন্ধুসকল এতিয়া গৈ আছো। এয়া সকলোবোৰ কইনা ইয়াত ফটো উঠিছে। মই আপোনালোকক দেখুৱাম গোটেই এইবিলাক সকলোবোৰ কইনা প্ৰায় 23খন বিয়া সম্পন্ন হ'ব আজি এইখন গাঁৱত। আৰু প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, কাৰণ বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' মই আজি আপোনালোকৰ মাজত আনিম। এয়া চাওক, এয়া সকলোবোৰ গোটেই গাঁৱৰ মানুহ একত্ৰিত হৈছে, এক আনন্দমুখী পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে দেখিছে। আৰু দেখুৱাম মই জাষ্ট আহিছোঁ আৰু মেইনলি আজি কাৰেণ্টটো অলপ প্ৰব্লেম হৈছিল, চ' মই ভিডিঅ'টো প্ৰথমৰ পৰা বনাব পৰা নাছিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাম গোটেইখিনি। এয়া চাই থাকক, মই গৈ আছোঁ মণ্ডপৰ ফালে। এয়া সকলো দেখাইছোঁ মই গোটেই এভৰিথিং, গোটেই গাঁৱৰ সকলোবোৰ একত্ৰিত হৈছে। আৰু ইয়াৰ সন্মুখত আৰু এজনী কইনা আমি দেখিবলৈ পাইছোঁ। চাওক এয়া কইনা, দৰ্শকবিলাক হাই এটা কৰি দিয়ক। এয়া চাওক, মোৰ খুৰী হয়, মোৰ নিজৰ খুৰী হয়, আপোনালোকক দেখাইছোঁ মই। আৰু গৈ আছোঁ এতিয়া মণ্ডপৰ ফালে। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰিব, কাৰণ বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' মই আজি আপোনালোকৰ মাজত লৈ আনিম। এয়া গৈ আছোঁ। এয়া চাওক, মই বিবাহৰ যিটো মণ্ডপত সাজু হৈছোঁহি। এয়া হয় গেট। আপোনালোকে ওপৰৰ ফালে চাওক, হয়তো অলপ আন্ধাৰ হ'ব পাৰে কাৰণ যিহেতু আবেলি সময়। এয়া চাওক বন্ধুসকল, আমি গেটত আছোঁ এতিয়া। আৰু কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ বাকী আছে, তো আমি এতিয়া আপোনালোকক দেখুৱাম গোটেই বিবাহৰ যি কাৰ্যসূচী আপোনালোকক মই প্ৰত্যক্ষ কৰাম। তো প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইফালেতো বহুত মানুহ, যথেষ্ট মানুহৰ সমাগম ঘটিছে, মই দেখাই আছোঁ আপোনালোকক। এয়া চাওক, কিছু টাইম আগতে আমাৰ সাংবাদিকসকলো ইয়াত উপস্থিত হৈছিল। বন্ধুসকল ইয়াতে হোম পুৰা হ'ব। আৰু এয়া চাওক, এতিয়া দৰা কইনা কইনা হাতত পইচা এটা দিয়ক। কইনা দৰা সকলোবোৰ ইয়াতে লগ লাগিলে পইচা টকা দি পেলাই মই গাই যাম, তাতে ধৰি থাকিব। কইনা হাতত দি গাব লাগিব। ইয়াতে আখৈ তুলিব। এটা বিবাহৰ যি ৰীতি নিয়ম ইয়াতে সকলো সম্পন্ন হ'ব। কিবা এটা দি এয়া চাওক, কইনা হাতত ধৰি যাওক। আৰু যিটো পইচা দিব সেইটো কইনাসকলে নি পেলাই ঘৰত কোনোদিন খৰচ নকৰাকৈ থৈ দিব, কোনোদিন খৰচ কৰিব নোৱাৰিব। এয়া চাওক, পানীটো বন্ধু সেইটো পইচা লক্ষী বুলি পেলাই বাপেকে কইনাৰ হাতত দিয়ে আৰু তেওঁ সেইটো গোটেইখিনি মই পইচা আপোনালোকক দেখুৱাম। মই এবাৰ আপোনালোকক ভিডিঅ' এটাত দেখাইছিলোঁ যে আমাৰ নামঘৰ, আৰু এই নামঘৰৰ যিটো প্ৰাংগণ, এই প্ৰাংগণত আজি বিবাহ কাৰ্য সম্পন্ন কৰা হৈছে। অধিপতি সমাপতি ইত্যাদি স্বাহা ইদং অধিপতয়ে ওম চন্দ্রমান নক্ষত্রভূতি সমাবস্ত স্বাহা। মই গৈ আছোঁ এতিয়া ৰিচিপশ্যন ৰুমলৈ, য'ত আমাৰ বন্ধুবোৰে যোগাৰ কৰি আছে। কিন্তু লেতেৰাতে বহিব লাগিব। চাওক, এয়া আমাৰ দাদা ভাইটি সকলোবোৰ ইয়াতে আছে। এয়া চাওক, সকলোবোৰে ভোজন গ্ৰহণ কৰি আছে। আৰু মই গোটেইখিনি আপোনালোকক দেখাই থাকিম। এয়া চাওক, এয়া আমাৰ দাদাহঁতে সকলোৱে ভগাই আছে মাছ। এয়া চাওক, এয়া মই আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিম। এয়া হ'ল আমাৰ জয়ন্ত দা,
এয়া হ'ল আমাৰ মৃদুল দা। এয়া মৃদুল দাক মই দেখাই আছোঁ, চাওক এয়া মৃদুল দা হয়। আৰু এয়া হ'ল আমাৰ অৰূপ দা। এয়া চাওক ইয়াতে সকলো খানা পিনা সকলো বনাই থকা হৈছে। মই আপোনালোকক দেখুৱাম যিবিলাক আমাৰ ৰান্ধনি সকলোকো আপোনালোকক দেখুৱাম মই এতিয়া। এয়া চাওক সকলোবোৰ বনাই আছে, সকলোৱে ৰান্ধি আছে। এয়া চাওক ৰান্ধনিয়ে ৰান্ধি আছে, আপোনালোকক দেখাই আছোঁ। এক বহুতো আনন্দমুখী পৰিৱেশৰ সৃষ্টি হৈ আছে ইয়াতে। আনন্দমুখী পৰিৱেশ, গোটেই গাঁৱৰ মানুহ একত্ৰিত হৈছে। সকলো দৰা কইনা সকলো ঘৰৰ মানুহ আহি ইয়াত উপস্থিত হৈছেহি। প্ৰায় 23খন গাঁৱৰ আলহী আহি ইয়াত উপস্থিত হৈছেহি। ইফালে চাওক বন্ধুসকল, এয়া ভাত খাব এৰি চেল্ফি উঠাত ব্যস্ত আমাৰ বাইদেউ। আৰু ইফালে চাওক এয়া আমাৰ ভিনদেউ হয়, আৰু এয়া আমাৰ বাইদেউ, আৰু সেয়া আমাৰ ভাগিনজনী, আৰু ইফালে দুজনী ভণ্টি আছে। সকলোৱে ভোজন গ্ৰহণ কৰি আছে আৰু চেল্ফি উঠাত ব্যস্ত হৈ আছে। বন্ধুসকল, সকলোৱে ভোজন গ্ৰহণ কৰি আছে, কিন্তু আমি বৰ্তমানলৈকে কৰিবলৈ পৰা নাই। কাৰণ যিহেতু অতিথিৰ সংখ্যা যথেষ্ট গুণে বেছি, আৰু এইবিলাক কৰি থাকোঁতে টাইম নাপাওঁ আৰু ইমান সহজতে পোৱা নাযায়। আৰু যিহেতু বহুত টাইমৰ পৰা ভিডিঅ' কৰি আছোঁ, চ' বহুতখিনি ভোক লাগি গৈছে। আৰু নেক্সট ভাবি আছোঁ কি এবাৰ খালী হ'লে বহি যাম আৰু আমি ভাইটিয়ে মই। অলপ আগতে যিটো প্ৰাণীক চিনাকি কৰি দি আছিলোঁ, যিটো মণ্ডপত বহি আছিল মোৰ দোষ্ট, তাৰ ঘৰৰ ফেমিলি হয়। ইয়াত তেখেতৰ বায়েক হয়, দাদায়েক হয়, ভাগিন হয়। মই চিনাকি কৰি দিছোঁ আপোনালোকক। তেখেতসকলে নিজৰ ভায়েকৰ বিয়া উপভোগ কৰি আছে, ভোজন গ্ৰহণ কৰি আছে। আৰু ইফালে চাওক দাদা দুজন আছে, এজন দাদা বহি ভোজন গ্ৰহণ কৰি আছে, আৰু ইফালে এজন আছে, মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক বন্ধুসকল, বহুত টাইমৰ অন্তত আমি বৰ্তমান চিট পাই গ'লোঁ। এতিয়া বৰ্তমান ভোজন গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। তো আমি খাই লওঁ, দেন দেখুৱাম তাৰপিছত কি হয়। আমাৰ বামুণ হয়, যি যজ্ঞ, যি ৰীতি নীতি তেখেতে নিজৰ কৰ্তব্য নিজে পালন কৰি আছে। চাওক এইবোৰ যিমান দেখিছে চব দৰা কইনা হয়, চব নিজৰ স্থানত বহি বহি আছে। কইনা আমাৰ খুৰী হয়, এয়া চাওক খুৰী, আৰু ইফালে খুৰা আছে আমাৰ লগত। খুৰা অলপ দায়িত্ব পালনত লাগি আছে। চাওক ইফালে মই দেখুৱাম গোটেইখিনি দায়িত্ব পালনত লাগি আছে। নিজৰ যি ৰীতি নীতিবিলাক পালন কৰি আছে সকলোৱে। ইফালে চাওক হোম যজ্ঞ হৈ আছে। আচৰিত ধৰণৰ বুঢ়া বিয়া, হয়তো আপোনালোকে আগতে ক'ৰবাত দেখা নাছিল, কিন্তু আজি মোৰ চেনেলত আপোনালোকে সকলোবোৰ দেখা পাই যাব। এক আচৰিত ধৰণৰ বিয়া, একেখন মণ্ডপতে 23খনকৈ বিয়া সম্পন্ন হ'ব আজি। এয়া বৰ্তমান ৰীতি নীতিবিলাক চলি আছে ইয়াতে। সকলোবোৰ যিবোৰ দৰা কইনা ঘৰৰ সম্পৰ্কীয় সকলোবোৰ আহি ইয়াত উপস্থিত হৈছে। এই সকলোবোৰ নিজৰ ঘৰৰ সম্পৰ্কীয় মানুহৰ পিছফালে থিয় দিছে। চাওক এইবোৰ চাওক, সকলোবোৰ হ'ল দৰা কইনা ঘৰৰ সম্পৰ্কীয় লোক। চাওক এয়া এখন গাঁৱৰে নহয়, প্ৰায় 23খন গাঁৱৰ মানুহ আহি আজি ইয়াত লগ হৈছেহি। বন্ধুসকল, যিহেতু 23খনকৈ বিয়া, গতিকে দুটা ফালে দুটা বামুণে নিজৰ ৰীতি নীতি চলাই আছে। ইফালেও কেইযোৰামান কইনা দৰা লগ লাগিছে, মই আপোনালোকক গোটেইখিনি দেখুৱাম। ইফালেও কেইযোৰামান কইনা দৰা আছে, ইফালেও আছে।
হুলস্থুলিৰ মাজত বিবাহখন সম্পন্ন হ'ব আজি। সকলোবোৰ গাঁৱৰ ৰাইজ আহি লগ হৈছে ইয়াতে। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাই থাকক, যিহেতু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। অকল ফাইনেলি এয়া বিবাহ সম্পন্ন হৈ আছে আৰু এয়া চাওক বামুণে বেদ পঢ়ি আছে আৰু ইফালে আগত দেখিছে পুৰা মানে আৰু সকলোবোৰ দৰা কইনাৰ লগে লগে হাতযোৰ কৰি বামুণে যিটো ৰীতি নীতি অনুসাৰে নিজৰ দায়িত্ব পালন কৰি আছে। সকলোবোৰ সম্পৰ্কীয় লোক তেখেতসকলৰ পিছফালে থিয় হৈ বিয়াখন উপভোগ কৰি আছে। যিহেতু অলপ আচৰিত ধৰণৰ বিয়া, একেখন গাঁৱতে 23খনকৈ বিয়া সম্পন্ন হৈছে, তাকো দিনতে। চাওক গোটেই অল আয়তীৰ উৰুলিৰে বিয়াখন ৰজন জনাই উঠিছে আৰু ইফালে যিটো দবাই বিয়াখনৰ শোভা আৰু দুগুণে বঢ়াই দিছে। ইফালে এখন মণ্ডপ আৰু সিফালে আৰু এখন মণ্ডপ আছে। ইফালে বিয়া সম্পন্ন হৈ আছে। এয়া চাওক কিছুমান দৰা আপোনালোকে দেখিছে, এয়া নাতি পুতি মোক দেখা টাইমত এয়া বিয়া সিহঁতৰ সম্পূৰ্ণ হৈছে আৰু আশা কৰিছোঁ সিহঁতে মানে যিটো ডেকা কাপোৰ যিটো আজি মানে লভি যাব আৰু ক'বলৈ আপোনালোকৰ মাজত নিচিনা লাগিছে, কিন্তু ফূৰ্তিৰ মাজত এইটো কমন বস্তু হৈ পৰিছে চাওক। ইফালেতো মই আপোনালোকক এটা দেখাই আছোঁ, দৰা তাত চুলি নোহোৱা হৈ গৈছে, বিয়া কৰাবলৈ এৰা নাই। সকলোৱে হাত জোৰ কৰক, কৈ যাব মানে নাতিপুতিয়ে মোক দেখিছে অলৰেডি, নাতিপুতিয়ে মোক দেখিছে, নাতিপুতিয়ে কেইদিনমানৰ পিছত বিয়া পাতিব আৰু তেনেকুৱা ধৰণৰ মানে পৰিৱেশৰ সৃষ্টি হৈ গৈছে। কিছু টাইমৰ পিছত আমাৰ বিবাহখন সুকলমে সম্পন্ন হৈ যাব। তেওঁলোকে নিজৰ ৰীতি নীতিবোৰ পালন কৰি আছে আৰু এয়া চাওক ইফালে মই দৰা কইনাক দেখাইছোঁ, সকলোৱে নিজৰ দৰাৰ লগত বহি আছে কইনাবোৰে। অতি উলহ মালহেৰে বিয়াখন আচৰিত ধৰণে হ'ব আজি। এনেকৈ লওক, কলৰ মূৰ দুটাত লগাই লওক, এই কলৰ ইফালে এয়া মোৰ বন্ধুৰ মাক দেউতাক, ইফালে মই দেখাইছোঁ আপোনালোকক এয়া বন্ধুৰ মাক দেউতাক। মোৰ বন্ধুৱে কেইদিনমানৰ পিছত ছোৱালী অনাৰ পৰিকল্পনা কৰি আছে, কিন্তু এই সময়ত তাৰ মাক দেউতাকৰ বিয়া হৈছে। কিমান আচৰিত আৰু কিমান ভাগ্যৱান, নিজৰ মাক দেউতাকৰ বিয়া উপভোগ কৰিবলৈ পাইছে। হয়তো আজিলৈকে আপোনালোকে খুব কম শুনিছিল আৰু ময়ো খুব কম দেখিছিলোঁ শুনিছিলোঁ, তো আজি নিজৰ দৃষ্টিৰে দেখিছোঁ, উপভোগ কৰিছোঁ বিয়াখন। তো খুব ভাল লাগিছে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভাল পাইছে চাই। আৰু এয়া ইফালৰ পৰা চাউল মাৰি আছে ডেকাসকলে, ইফালে জোকোৱা জোকোৱি কৰি আছে, বহুত গাভৰু ছোৱালীও দেখিছে, ভাল বহুত গাভৰু ছোৱালী আহিছে। 23খন গাঁৱৰ 23খন বিয়া, যিহেতু কইনাটো 23খন গাঁৱৰ হ'বই, তো 23খন গাঁৱৰ আলহী আহি ইয়াত উপস্থিত হৈছেহি আৰু আমাৰ গাঁৱৰ ডেকাবিলাকৰ তৎ নোহোৱা হৈ গৈছে নতুন গাভৰু ছোৱালী দেখি। তো সকলোৱে চাউল মাৰি লাগিছে, কাৰোবাৰ পিছফালৰ পৰা লুকাই হওক কিবা হওক, আৰু এয়া চব কেমেৰাত বন্দী হৈ আছে, সিহঁতে হয়তো গম পোৱা নাই। এতিয়া আচৰিত ধৰণৰ বিবাহ আৰু এটা ব্লগ আপোনালোকৰ মাজত আজি প্ৰচাৰ কৰিছোঁ, তো খুবেই আনন্দিত হৈছোঁ মই, খুব ভাল লাগিছে আজি। আৰু যিহেতু মই আগতে তেনেকৈ এনেকুৱা ধৰণৰ ভিডিঅ' মই বনোৱা নাছিলোঁ, তো আজি অলপ নাৰ্ভাছ ফিল হৈ আছে। তো কিবা যদি ভুল হৈছে কোৱাত আপোনালোকে অলপ ক্ষমা কৰি দিব।
আৰু প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব তো আপোনালোকে বন্ধুসকল লাইক এটা কৰি দিয়ক কাৰণ আপোনালোকৰ এটা লাইকে মোক বহুতখিনি আগুৱাই যোৱাত প্ৰেৰণা দিয়ে তো বন্ধুসকল আমি এতিয়া সিখন মণ্ডপৰ পৰা এপাক আহোগৈ তো বন্ধুসকল ফাইনেলি সিখন মণ্ডপৰ পৰা আহি আমি এতিয়া এখন মণ্ডপত উপস্থিত হ'ম আহি ইয়াত অলৰেডি বহুতখিনি কাৰ্য সম্পন্ন হৈ গৈছে চাওক হোম কৰি অলৰেডি শেষ হৈ গৈছে চাওক এয়া হোম নাইকিয়া হৈ গৈছে আৰু সিফালে যিটো প্ৰাণীটো আছে এই প্ৰাণীটো মই দেখাইছোঁ জুম কৰি এই প্ৰাণীটোৱে বৰ্তমান বহুত আনন্দত আছে যেন লাগিছে আৰু তাক বৰ্তমানলৈকে মই ভালদৰে ফটো একপি উঠাব পৰা নাই হয়তো সি মোক পিছত খং কৰিব পাৰে কিন্তু উপায় নাই বহুত ভিৰ যিহেতু আপোনালোকে দেখিছে গতিকে আৰু দেখিছে এইফালে 23খন বিয়া আৰু 23খন গাঁৱৰ 23 মানে যিহেতু কইনা আৰু কইনাক 23টা জেগাৰ পৰা কইনা অনা হৈছে আৰু 23খন গাঁৱৰ আলহী অতিথি আহি ইয়াতে সকলোৱে লগ লাগিছে আৰু মোৰ হিচাপততো আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ তত নাই কাৰণ গাভৰু ছোৱালী বহুত দেখিছে তো মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ এয়া চাওক আৰু এয়া মই বহুত টাইমৰ মূৰত আপোনালোকক ইণ্ট্ৰডিউচ কৰাই দিম এয়া হ'ল আমাৰ জেঠাই ইফালে এবাৰ চাই দিয়ক জেঠাই এয়া চাওক জেঠাই একদম গাত তৰণি নাই আৰু নতুনকৈ বিবাহ পাশত আবদ্ধ আজি এয়া চাওক আৰু এয়া হ'ল আমাৰ জেঠু ইফালে দেখাই আছোঁ আপোনালোকক আৰু এয়া আমাৰ বামুণে নিজৰ ৰীতি নীতি পালন কৰাই আছে সকলো দেখাই আছোঁ মই আপোনালোকক তো ইফালে যিটো প্ৰাণীটো মই আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ এই প্ৰাণীটোৰ ওচৰত অলৰেডি মই আহি পাইছোঁ ইফালে দেখাই আছোঁ আপোনালোকক বহুত হুলস্থুল পৰিৱেশত আছে বৰ্তমান যিহেতু 23খনকৈ বিয়া হুলস্থুল হ'বই গতিকে আপোনালোকে হয়তো আৱাজটো ভালদৰে শুনা নাপাব পাৰে তাৰ কাৰণে মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ বলে চাওক মোৰ দোষ এয়া চাওক ই হাই দি দিছে অলৰেডি আৰু আকৌ ফটো এখন উঠাম বাৰু তাক ফটো এখন উঠাম মই এয়া তাৰ সম্পৰ্কীয় ব্যক্তি তাৰপিছত আছে তো বহুত ভাল লাগিছে আজি সকলোৱে এনজয় কৰিছে বিয়াখন আশা কৰিছোঁ সকলোৱে এনজয় কৰিছে আপোনালোকেও এনজয় কৰিছে তো বন্ধুসকল এয়া চাওক বুক কৰি অলৰেডি শেষ হৈ যাব আৰু এয়া বিবাহ সম্পন্ন হ'ব কিছু টাইমৰ পিছত সম্পন্ন হৈ যাব বেছি টাইম নাই আৰু যিহেতু গধূলি হৈ আছে আৰু বিবাহখন সোনকালে সম্পন্ন হৈ যাব ইফালে মই এবাৰ ঘূৰাই দিছোঁ কেমেৰাটো ইফালে চাওক ইফালে এই মণ্ডপখন খুব সুন্দৰ আৰু ইয়াতে পোহৰ হৈ আছে চ' কেমেৰাটো হয়তো আপোনালোকে ধৰিব পাৰিছে কি কি আছে ইয়াত